ভাইটি কি বিক্ৰী কৰিছা সজিনা অঁ তোমাৰ নামটো দেৱজিৎ দাস অঁ তুমি কি ক্লাছ কিমান ক্লাছ 9 অঁ বয়স 14 বছৰ কেতিয়া আহিলা কেতিয়া 3টা বজাত আহিলা স্কুলৰ পৰা আহি ঘৰত ঘৰৰ পৰা আনিছোঁ এই নিজৰ খেতি নে ক'ৰবাৰ পৰা কিনি আনিছা নিজৰ খেতি এইফালে ভাইটিক লগ ভাইটিৰ নাম কি ক'লা তুমি আগৰ দেৱজিৎ দাস অঁ এইফালে দেৱজিতক লগ পালোঁ দেৱজিৎ হৈছে ক্লাছ কিমান ক'লা 9 ক্লাছ 9ত পঢ়িছে দেৱজিতে আৰু দেৱজিতে ইয়াতে দেখিছোঁ যে তেখেতে কি কৰিছে সজিনা বিক্ৰী কৰি আছে আনিছা কি চাইকেল আনিছা কি আনিছা চাইকেল আনিছা লৈ লোৱা চাইকেল তুমি কি বিক্ৰী কৰি আছা হা বেল বিক্ৰী কৰি আছা তুমি ক্লাছ 6 অঁ কেইটা বজাত আহিলা হা 4টা বজাত আহিলা নামটো কি অভিজিৎ দাস সদায় আহা নেকি সদায় আহা অঁ দেৱজিতৰ ওচৰতে মানে কিবা কিবি বজাৰ ল'লোঁ যে বজাৰ কৰাৰ পাছত আমি আকৌ এইফালে অভিজিতক লগ পালোঁ এইফালে দেৱজিতে এইফালে বিক্ৰী কৰি আছে অভিজিতে এইফালে চব্জি বিক্ৰী কৰিছিলে মানে ই বেল বিকিছিলে দেৱজিতে এইফালে সজিনা বিক্ৰী কৰি আছিলে বেল 4টাত 20 টকা এইটো কোনে এইটো তুমি আনিছা এইটো কেইটকা এইটো 10 টকা গোটেইখিনি দি দিয়া মোক তেতিয়াহ'লে বেগ আনিছা নাই পলিথিন আনিছা নাই দি দিয়া কেছটো নাই নহয় হাতত একেবাৰে দুজনকৈ ল'ৰা বয়সত খুবেই সৰু আৰু দুইজন ল'ৰাকে ওচৰা ওচৰিকৈ লগ পাই পেলাই মানে খুবেই দেখি এইটোৱে ভাল লাগিছে যে তেওঁলোকে কষ্ট কৰি পেলাই নিজৰ কাৰণে কিবা এটা কমনি কৰি আছে আৰু ক'ত আছে দোকান এই ভাইটিটোৰ কাৰণে হেৰি দিবা চেণ্ডেল দিবা কিবা ভাইটিটোৰ কাৰণে কাৰ চেণ্ডেল হয় হা দাদাৰ চেণ্ডেল হয় দাদাৰ চেণ্ডেল পিন্ধি আছে হ'ব ডান অঁ আৰু কাইলৈ আহিবা নাই বিক্ৰী কৰিবলৈ চব্জি আহিবা কাইলৈ কি আনিবা মূলা আনিবা হ'ব এইটো হৈ যাব কেনেকুৱা টাইপটো ভাল হ'ব কিন্তু ভাল লাগিছে এইটো কলম আহি গ'ল বেগ আহি গ'ল আৰু কিবা হা একো নালাগে ভাবা ঠিক আছে হ'ব ঠিক আছে এনেকৈ জোখৰ হৈ যাব পুৰা জোখৰ হৈ যাব এই দি দিব তাই ঘৰলৈ যাবা আৰু সৰু ল'ৰাক যেতিয়াই পাওঁ নহয় আমি কিবা এটা কাম কৰি থকা আমাক খুবেই ভাল লাগে কাৰণ একদম সৰুৰ পৰাই যিহেতু তেওঁলোকে কাম কৰিবলৈ শিকে